নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ বাৰু ভালনে? আশা কৰিছোঁ নিশ্চয় ভালেই হ'ব চাগে। বন্ধুসকল, মই বিকে আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। মই আশা কৰিলোঁ যাতে আপোনালোকৰ এই বছৰটো অতি সুখৰ হওক। বন্ধুসকল, মই আজি আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষাত বাৰে বাৰে আহি থকা কেইটামান গুৰুত্বপূৰ্ণ আৰু জানিবলগীয়া প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। গতিকে বন্ধুসকল, পলম নকৰি ব'লক আমাৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। এক নম্বৰৰ প্ৰশ্নটো হৈছে, স্বামী বিবেকানন্দ কাৰ শিষ্য আছিল? উত্তৰটো হৈছে, স্বামী বিবেকানন্দ ৰামকৃষ্ণ পৰমহংসদেৱৰ শিষ্য আছিল। আমাৰ ২ নম্বৰৰ প্ৰশ্নটো হৈছে, ইবন বতুতা কোন আছিল? উত্তৰটো হৈছে, ইবন বতুতা এজন মুছলমান পৰিব্ৰাজক আছিল। ৩ নম্বৰৰ প্ৰশ্নটো হৈছে, ভাৰতত স্বায়ত্তশাসন ব্যৱস্থা কাৰ আলমত প্ৰৱৰ্তন হয়? উত্তৰটো হৈছে, লৰ্ড ৰিপনৰ আলমত। ৪ নম্বৰৰ প্ৰশ্নটো হৈছে, সম্ৰাট অশোকৰ দীক্ষাগুৰু কোন আছিল? উত্তৰটো হৈছে, সম্ৰাট অশোকৰ দীক্ষাগুৰু আছিল উপগুপ্ত। ৫ নম্বৰৰ প্ৰশ্নটো হৈছে, বিশ্বৰ ভিতৰত কি ভাষাত সৰ্বাধিক শব্দ আছে? উত্তৰটো হৈছে, ইংৰাজী ভাষাত। ৬ নম্বৰৰ প্ৰশ্ন হৈছে, জ্যামিতিৰ পিতা কোন? উত্তৰটো হৈছে, ইউক্লিড। ৭ নম্বৰৰ প্ৰশ্নটো হৈছে, জিউছ কোন? উত্তৰটো হৈছে, গ্ৰীকসকলৰ দেৱতা। ৮ নম্বৰৰ প্ৰশ্নটো হৈছে, স্কাউটৰ জনক কোন? উত্তৰটো হৈছে, স্কাউটৰ জনক হৈছে ছাৰ বেডেন পাৱেল। ৯ নম্বৰৰ প্ৰশ্নটো হৈছে, আকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটোৰ নাম কি? উত্তৰ হৈছে, চাইবাগ বা ডগ ষ্টাৰ। ১০ নম্বৰৰ প্ৰশ্নটো হৈছে, দৃষ্টিহীন মানুহক লিখা পঢ়া শিকোৱা লিপিৰ নাম কি? উত্তৰটো হৈছে, ব্ৰেইল লিপি। বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল বুটামটো টিপি অল কৰি ল'ব। তেতিয়া মই দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে অতি সোনকালে আৰু আগতীয়াকৈ চাব পাৰিব। গতিকে বন্ধুসকল, আজিলৈ আহিছোঁ।